সেইবাবে মনটো বহুত বেয়া লাগি আছে। আগতে এই কাৰণে এনেকৈ ভিডিঅ' বনোৱা নাছিলোঁ যে লাজ লাগিছিল, কিন্তু লাজ কৰি থাকিলে জানো হ'ব। হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে নিশ্চয়। মোৰ SD দাস আছামিজ ব্লগ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি এটা বিশেষ কথাৰ কাৰণে মই ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছিলোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আপোনালোকে কিছুমানে হয়তো জানে, মোৰ এই চেনেলটোৰ নামতে আগতে এটা চেনেল খোলা আছিলে, কিন্তু কি ভুলৰ বাবে সেই চেনেলটো ডিলেট হৈ গ'ল নাজানো। আজি 8-9 দিন মানে হ'ল চেনেলটো ডিলেট হ'বলৈ। সেইবাবে মনটো বহুত বেয়া লাগি আছে। ভাবিলোঁ সেইটো চেনেলৰ নামতে আৰু এটা নতুনকৈ চেনেল খোলোঁ। সেইটো চেনেল নাই যিহেতু মনটো অলপ দুখ লাগি আছে। কি কৰিব আৰু উপায় নাই, চেনেলটোতো আৰু ঘূৰাই নাহে। ভাবিছোঁ এইবাৰ ভালকৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, যদি আপোনালোকে মোক মৰম আৰু আশীৰ্বাদ দিয়ে আৰু লগতে মোৰ চেনেলটো আগুৱাই যাবলৈ সহায় কৰে। এতিয়া ময়ো হয়তো ভিডিঅ' বনাবলৈ আগতকৈ বেছি উৎসাহ পাম। মই তেনেকৈ কেমেৰাৰ সন্মুখত কথা ক'ব নাজানো, সেয়ে কিবা ভুল হ'লে বা নাজানিলে আপোনালোকে কমেণ্টত বুজাই দিব আৰু মই সেইটো শুদ্ধ কৰিবলৈ চেষ্টা কৰিম। আজি এনেকৈ কেমেৰাৰ সন্মুখত প্ৰথমবাৰ ভিডিঅ' বনাইছোঁ। আগতে বনাইছিলোঁ যদিও মানে এনেকুৱাকৈ কেমেৰাৰ সন্মুখত কথা পতা নাছিলোঁ। আগতে এই কাৰণে এনেকৈ ভিডিঅ' বনোৱা নাছিলোঁ যে লাজ লাগিছিল, কিন্তু লাজ কৰি থাকিলে জানো হ'ব। সেইবাবে ভাবিলোঁ লাজ কৰি নাথাকোঁ, এইবাৰ ভিডিঅ' বনাম। সেয়ে মই নিজকে প্ৰস্তুত কৰিলোঁ যে ভিডিঅ' বনাম আৰু আগতকৈ অলপ বেছি ভালকৈ বনাম। কথাতে আছে নহয়, কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰুৱাব লাগিব। সেয়ে মই ভাবিলোঁ যদি মই ভিডিঅ' বনাব খোজোঁ, মোৰতো লাজ হয়তো এৰিব লাগিব। গতিকে ময়ো ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ। সেয়ে আশা কৰিলোঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ মোৰ লগত সদায় থাকিব। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকন বটনটো ক্লিক কৰি দিবলৈ নাপাহৰিব। এতিয়া বাই।